ৰাধিকা চাহ ল উষা তই চাহ বনালি যে তহঁতৰ ঘৰত কাম কৰা মানুহ নাই নেকি কাম কৰা মানুহ এজনী আছিল আজি কেইদিনমানৰ আগত ঘৰৰ পৰা কিছু বস্তু চুৰ কৰি তাই পলালে ভাগ্য ভাল বুজিছা ৰাধিকা গহনা গাঁঠি যে একো নিব নোৱাৰিলে আজিকালি বিশ্বাসী কাম কৰা মানুহ পোৱাটো বৰ টান ৰাধিকা তোৰ ভাল কোনোবা বিশ্বাসী চিনাকি মানুহ আছে নেকি আছে যদি আমাৰ ঘৰত কাম কৰাকে মানুহ এজনী মেনেজ কৰি দে না অকলে অকলে কিমান কাম কৰিম আৰু ভাগৰ লাগি যায় গো এতিয়া যিটোহে যুগ পৰিছে কাম কৰা মানুহ পাবলৈ বৰ টান হৈ পৰিছে সেইকাৰণে মই গাঁৱৰ পৰা শাহু মাকে লৈ আহিছোঁ এতিয়া শাহু মায়ে ঘৰৰ সকলোবোৰ কাম কৰে ৰাধিকা তোৰ বুদ্ধিটো দেখোন বৰ ভাল মাজনী তই এটা কাম কৰ তই জোঁৱাইতকৈ গাঁৱৰ পৰা তোৰ শাহুৱেকো লৈ আহ ইয়ালৈ তেতিয়া তোৰ শাহুৱে ঘৰৰ গোটেই কাম কৰিব পাৰিব তই আৰামত থাকিব পাৰিবি মা বুদ্ধিটো মোৰো ভাল লাগিছে মই ইয়াক ক'ব লাগিব ৰাধিকা তুমি কেতিয়া আহিলা পংকজ মই অকণমান আগতে আহিলোঁ ভালনে তোমাৰ মোৰ ভালেই দিয়া তোমালোক বহা কথা পাতা মোৰ কাম এটা আছে অকণমান ওলাই যাওঁ মাজনী তই জোঁৱাইক কথাটো ক আকৌ কি কথা মা তাৰমানে আমি কথা এটা ভাবিছোঁ জোঁৱাই কি কথা কওকচোন মোৰ এতিয়া বয়সো হৈছে দিয়াচোন এনেকৈ অকলে অকলে ঘৰটোত সোমাই থাকি বেয়া লাগে মই ভাবিছোঁ তোমাৰ মাকো ইয়ালৈ লৈ আহা গাঁৱৰ পৰা অন্ততঃ আমি দুইজনীয়ে বহি কথা এটা পাতিব পাৰিম এই বয়সত অকলে থাকিলে ভাল নালাগেও লগ সংগ এটা পালে মনটো ভাল লাগিব মায়ে ঠিকেই কৈছে তুমি গাঁৱৰ ঘৰলৈ গৈ মাক লৈ আহাগৈ কি আচৰিত মা আজি কেইদিনমানৰ আগত আমাৰ ইয়ালৈ আহিছিল তুমিয়ে মাক খেদি দিলা মা থাকিলে অসুবিধা হয় বুলি মই খেদি দিছিলোঁ আকৌ এতিয়া ময়ে আনিবলৈ দিছোঁ যোৱা তুমি এতিয়াই গৈ মাক লৈ আহাগৈ কি কোৱা এতিয়াই যামনে মোৰ কাম এটা আছিলে এতিয়াই যাব লাগিব কোনো কাম চামৰ কথা মই নুশুনো আজি তোমাৰ অফিচ নাই আৰু বেলেগ কামো কৰিব নালাগে যোৱা এতিয়াই গৈ মাক লৈ আহাগৈ ঠিক আছে মই আহিছোঁ ৰাধিকা তুমি বহা ঠিক আছে ৰাধিকা থেংক ইউ দেই তই ইমান ভাল বুদ্ধিটো দিলি এতিয়া আৰু তোৰ চিন্তা নাই দে শাহুৱে আহিলে চব কাম শাহুৱে কৰিব ৰাধিকা চাহ ঠাণ্ডাই হ'ল খা চাহ খা দাদা হঠাতে তই আমাৰ ঘৰলৈ আহিলি যে কিবা বিশেষ কথা আছিল নেকি মালৈ মনত পৰিলে সেইকাৰণে হঠাতে আহিলোঁ তোৰ ঘৰলৈ মই আহিব নোৱাৰোঁ নে কি কিয় নোৱাৰিবি নিশ্চয় পাৰিবি কিন্তু হঠাতে মালৈ মনত পৰিল যে তোৰ মাটো আজি কেইদিনমানৰ আগত আমাক নোকোৱাকৈ তহঁতৰ ঘৰলৈ গৈছিল মায়ে কেইদিনমান থাকিম বুলি কৈছিল কিন্তু তেতিয়াতো তহঁতে মাক নাৰাখিলি তহঁতৰ সময় নাই অসুবিধা বুলি ক'লি তেতিয়া কামৰ প্ৰেছাৰ বহুত আছিল সেইকাৰণেতো আজি মই মাক নিবলৈ আহিছোঁ কিন্তু এতিয়াতো মই মাক যাবলৈ দিব নোৱাৰিম মানে নোৱাৰাৰ কি কাৰণ আছে মা ইয়াত বহুত দিন আছে এতিয়া আমাৰ ঘৰত এমাহ দুমাহমান থাকিবগৈ নাই মা যাব নোৱাৰে কি কথা কৈছ সেইজনী অকল তোৰহে মা নেকি মোৰো মা মই মাক লৈ যামেই আজি মা তই ভিতৰলৈ যাচোন দাদা মই মাক যাব নিদিওঁ মা কেইদিনমান থাকিম বুলি যাওঁতে বৈ অপমান কৰি পঠিয়াইছে গতিকে মই এতিয়া যাবলৈ দিব নোৱাৰোঁ তই ক'লেই হ'ব নেকি মই মাক নিমেই আজি দেখিছা বোৱাৰী সিহঁত দুটাৰ কি কাণ্ড সিহঁত দুটা মানে কাৰ কথা কৈছে মা পংকজ আহিছে মোক নিবলৈ কিন্তু সাগৰে মোক যাবলৈ নিদিয়ে সৰুতেও সিহঁত দুটা এইটোৱে কাজিয়া ইটোৱে ক'ব মাক মইহে বেছি ভাল পাওঁ মোৰ লগত থাকিব সিটোৱে ক'ব মাক মইহে বেছি ভাল পাওঁ তোতকৈ মা মোৰ লগত থাকিব আৰু ডাঙৰ হোৱাৰ পিছতো সিহঁত দুটা সেই একেই আছে সিহঁত দুটাই মোক বৰ ভাল পায় মোলৈ সিহঁত দুটাৰ বহুত মৰম বোৱাৰী তুমি তাক মাত এষাৰ দিয়া হৈ যোৱা ইয়ালৈ সি বহুত দিনৰ মূৰত আহিছে নহয় মা কি হ'ল সাগৰ পংকজ ক'ত দাদা গ'লগৈ মানে সি আহিছিলে দেখোন একো এটা খাবই নাপালে চাহ একাপো দিয়া নহ'ল সিনো মোক মাত নলগোৱাকৈ গ'লগৈ নে সি গ'ল ভালেই হ'ল যোৱাচোন মোৰ কাৰণে চাহ একাপ কৰি আনাগৈ তুমি মোৰতো বৰ বিষাইছে যাওক মা মোৰ কাৰণে চাহ একাপ কৰিব কাপোৰখিনি ধুই পেলাই ক'ত মেলিলে মা ছাটৰ ওপৰত মেলি থৈছোঁ চাহখিনি দিয়ে আপুনি কাপোৰখিনি চপাই আনিবগৈ আকাশখনৰ গতিটো ইমান ভাল দেখা নাই বৰষুণ হ'ব পাৰে আৰু কাপোৰখিনি আনি ইস্ত্ৰি কৰিব ইস্ত্ৰি কৰি সামৰি একদম গড্ৰেজৰ ভিতৰত সোমোৱাই থৈ দিব হ'ব বোৱাৰী আৰু এটা কথা ৰাতিলৈ আমি এফালে যাম আমাৰ কাৰণে ভাত চাত একো বনাব নালাগে ময়ো যাম নেকি তোমালোকৰ লগত আপুনি গৈ কি কৰিবগৈ মোৰ লগৰ ছোৱালী এজনীৰ বাৰ্থডে গতিকে তাই আমাক পাৰ্টি দিছে আপুনি বুঢ়া মানুহজনী পাৰ্টিত গৈ কি কৰিব হ'ব দিয়া মই নাযাওঁ আৰু শুনক ভাত পানী বনাব নালাগে ঠাণ্ডা ভাত কেইটামান আছে আপুনি কিবা এটা জুতি কৰি খাই ল'ব এতিয়া যাওক আমাৰ দুজনৰ কাৰণে চাহ দুকাপ বনাই আনকগৈ হ'ব দিয়া সাগৰ তুমি কিয় থিয় হৈ আছা বহা তুমি মাক দাদাৰ লগত যাবলৈ নিদি বৰ ভাল কাম কৰিলা মা যদি দাদাৰ লগত গুচি গ'লগৈ হয় মোৰ কাম কৰাত বহুত কষ্ট হ'ল হয় অকলে অকলে কিমান কাম কৰিলোঁ হয় সেইকাৰণেতো মই মাক দাদাৰ লগত যাব নিদিলোঁ থেংক ইউ মই নোকোৱাকৈ যে তুমি মোৰ মনৰ কথাবোৰ বুজি পালা আজিৰ পৰাহে যদি কামত অকণমান ৰেহাই পাওঁ ইমান দিনে এইটো বুদ্ধিকে মোৰ মনলৈ অহা নাছিল বুঢ়ীজনী সিদিনাখন আহোঁতে ৰাখি থোৱাই ভাল আছিলে তুমি আহিলা মা ক'ত মা অহা নাই মানে ভাইটিয়ে মাক আহিবলৈ নিদিলে তুমি মাক আনিবলৈ গৈছা আৰু সি মাক কিয় আহিবলৈ নিদিলে সেইজনী কিবা তাৰে মাক নেকি তোমাৰ মা নহয় তুমি জোৰ কৰি লৈ আহিব নোৱাৰিলা মাৰ ওপৰত তাৰ যিমান অধিকাৰ আছে তোমাৰো অধিকাৰ আছে তুমি কোৱা কথাটো হয়
কিন্তু আজি ইমান বছৰে ভাইটিয়ে মাক চোৱা চিতা কৰি আছে, তাৰ ঘৰতেই মা থাকে। আমি জানো কেতিয়াবা মাৰ খবৰ লৈছোঁ? এতিয়া আনো বুলিয়ে জোৰ কৰি লৈ আহিব নোৱাৰিম নহয়। ঠিক তেৰি মই ভাবি থাকিলো এটা হ'লগৈ এটা। তোমাৰ লগতো মোৰ শান্তি নাই। কিবা এটা কাম কৰিব দিলে ভালদৰে কামটো কৰিব নোৱাৰা। এইবোৰ কথাই মোৰ ভাল নালাগে। আন বুলি ক'লেই হ'বনে এতিয়া? যেতিয়া মা নিজেই আহিছিল তেতিয়া আকৌ মাক থাকিবলৈ নিদিলে, পঠিয়াই দিলে। এতিয়া আকৌ মাক আনিব লাগে। এইবোৰৰ লগত মানে শান্তি নাই। সাগৰ, এতিয়া কি কৰিম বুলি ভাবিছা? কাম এটা কৰিব লাগিব। সিদিনাখন দাদাই মাক নিবলৈ আহোঁতে যাবলৈ নিদিলোঁ। এতিয়া ভাবিছোঁ মই দাদাৰ ওচৰতে মাক থৈ আহোঁগৈ। অঁ, তাতে কৰাই ভাল হ'ব। তুমি মুখ হাতকেইটা ধুই লোৱাগৈ, তোমাক মই কিবা এটা খাবলৈ দিওঁ। আৰু মাক বেগটো বান্ধিবলৈ কওঁ। আজিয়ে থৈ আহিবাগৈ দাদাৰ ঘৰত। অঁ, হ'ব দিয়া। মা, মা এইফালে আহকচোন। কি বোৱাৰী, মোক মাতিছিলে নেকি? মা, আপোনাক হেনো দাদাহঁতৰ ঘৰলৈ লৈ যাব কেইদিনমান থকাকে। আপুনি বেগত কাপোৰ কানিখিনি ভৰাই গৈ যাওক। সিদিনাখন সি মোক নিবলৈ আহোঁতে সাগৰে মোক যাবলৈ নিদিলে। এতিয়া আকৌ মোক কিয় থওঁগৈ বুলি কৈছে। আনফালে মই হস্পিটেলৰ পৰা আহি পাইছোঁহে। বৰ ভাগৰ লাগি আছে। দাদাৰ ওপৰত তেখেতৰ কিবা এটা খং উঠি আছিল। সেইকাৰণে দাদাক সিদিনাখন তেনেকৈ ক'লে, আপোনাক যাবলৈ নিদিলে। কিন্তু এতিয়া ভাবিছে কেইদিনমান আপোনাক দাদাহঁতৰ ঘৰতেই থ'ব। দাদাও জানো আপোনাৰেই ল'ৰা নহয়। তেখেতে চাগে সিদিনাখন মনত বৰ কষ্ট পাইছে। আমাৰ এওঁ আকৌ এতিয়াহে উপলব্ধি কৰিছে কথাটো। মা, এতিয়া ৰৈ থাকিব নালাগে। সোনকালে বেগত কাপোৰ কানিখিনি ভৰাই লওকগৈ। হ'ব বোৱাৰী, ৰক্ষা তেওঁ। বুঢ়ীজনীক তাতেই থৈ আহিব পাৰিলে বাচিছোঁ। নহ'লে এইটো বেমাৰত বহুত টকা খৰচ কৰিব লাগিব। বোৱাৰী, কি খবৰ? ভালে আছানে? অঁ, আমাৰ ভালেই। বিয়নী, ভালনে? বহুত দিনৰ মূৰত আপোনাক দেখিলোঁ। অঁ, ভাল ভাল, আমাৰ ভালেই। আপোনাৰ? অঁ, মাও ভাল। সিদিনাখন দাদাই মাক আনিবলৈ গৈছিল, কিন্তু মই মাক আহিবলৈ নিদিলোঁ। এতিয়া ভাবিলোঁ মই আহিব নিদিয়াৰ কাৰণে দাদাই চাগে মনত দুখ পাই আছে। সেইকাৰণে মাক থ'বলৈ আহিলোঁ ইয়াত। ভালেই কৰিলা সাগৰ। সিদিনাখন তুমি মাক দাদাৰ লগত আহিব নিদিয়াৰ কাৰণে দাদাই ঘৰত আহি মনটো মাৰি আছেহি। এতিয়া মাক লৈ আহিলা, ভালেই কৰিলা। বৌ, দাদা ক'ত? দাদা অফিচৰ পৰা আহিয়ে পোৱা নাই। মই এতিয়া গৈয়ে থাকোঁ দিয়া। আহিছিলাহে, যোৱাই নে? অলপ বহা, মই তোমাৰ কাৰণে চাহ বনাওঁগৈ। নাই নাই বৌ, এতিয়া মই চাহ পানী খাই নাথাকোঁ। চাহ খাই থাকিলে ঢেৰ দেৰি হ'ব। মোৰ কাম এটা আছে। অঁ, হয় নেকি? যোৱা নহ'লে। তোমাৰ দেৰি হৈ যদি তোমাক আৰু জোৰ কৰি ৰাখি নাথাকোঁ। মা, মই যাওঁ দে। অঁ, যা, ভালদৰে যাবি। মা, আপুনি ষ্ট'ৰ ৰুমত থাকিব পাৰিবনে? ষ্ট'ৰ ৰুমত? অঁ, তাৰমানে আমাৰ মাও আছেহি যে। ৰুম খালী হৈ থকা নাই, সেইকাৰণে কৈছোঁ। হ'ব দিয়া। ষ্ট'ৰ ৰুমটো বহুত দিন বন্ধ হৈ আছে। আপুনি অকণমান চাফা কৰি ল'ব লাগিব। তাৰমানে আমাৰ ঘৰত কাম কৰা মানুহ নাই। ময়ে চাফা কৰি দিব পাৰিলোঁ হয়। কিন্তু মা, আপুনিতো জানেই মোৰ চাইনিজৰ প্ৰব্লেম আছে। ধূলি বালি বেছিকৈ চুব নোৱাৰোঁ। হ'ব বোৱাৰী, ময়ে চাফা কৰি ল'ম। যাওক নহ'লে, চাফা কৰি লওকগৈ। বুঢ়ীয়ে নিজে নিজেই ফচিছেহি। আহি পোৱাৰ লগতে কাম আৰম্ভ। বুঢ়ীকটো ইয়ালৈ অনা উদ্দেশ্যটোৱেই সেইটো। দাদাই ঘৰত আহি মনটো মাৰি আছেহি। এতিয়া মাক লৈ আহিলা, ভালেই কৰিলা। বৌ, দাদা ক'ত? দাদা অফিচৰ পৰা আহিয়ে পোৱা নাই। মই এতিয়া গৈয়ে থাকোঁ দিয়া। আহিছিলাহে, যোৱাই নে? অলপ বহা, মই তোমাৰ কাৰণে চাহ বনাওঁগৈ। নাই নাই বৌ, এতিয়া মই চাহ পানী খাই নাথাকোঁ। চাহ খাই থাকিলে ঢেৰ দেৰি হ'ব। মোৰ কাম এটা আছে। অঁ, হয় নেকি? যোৱা নহ'লে। তোমাৰ দেৰি হৈ যদি তোমাক আৰু জোৰ কৰি ৰাখি নাথাকোঁ। মা, মই যাওঁ দে। অঁ, যা, ভালদৰে যাবি। মা, আপুনি ষ্ট'ৰ ৰুমত থাকিব পাৰিবনে? ষ্ট'ৰ ৰুমত? অঁ, তাৰমানে আমাৰ মাও আছেহি যে। ৰুম খালী হৈ থকা নাই, সেইকাৰণে কৈছোঁ। হ'ব দিয়া। ষ্ট'ৰ ৰুমটো বহুত দিন বন্ধ হৈ আছে। আপুনি অকণমান চাফা কৰি ল'ব লাগিব। তাৰমানে আমাৰ ঘৰত কাম কৰা মানুহ নাই। ময়ে চাফা কৰি দিব পাৰিলোঁ হয়। কিন্তু মা, আপুনিতো জানেই মোৰ চাইনিজৰ প্ৰব্লেম আছে। ধূলি বালি বেছিকৈ চুব নোৱাৰোঁ। হ'ব বোৱাৰী, ময়ে চাফা কৰি ল'ম। যাওক নহ'লে, চাফা কৰি লওকগৈ। বুঢ়ীয়ে নিজে নিজেই ফচিছেহি। আহি পোৱাৰ লগতে কাম আৰম্ভ। বুঢ়ীকটো ইয়ালৈ অনা উদ্দেশ্যটোৱেই সেইটো। মই কি বুঢ়ীক কাম বন নকৰাকৈ ইয়াত বহাই বহাই খুৱাবলৈ মাতিছোঁ নেকি? সিদিনা আহিব নিদিলে, আজি নিজেই থৈ গৈছেহি। আয়ো, বৰ ভাগৰ লাগিছে। ঘৰডাল ইমান লেতেৰা হৈ আছিল। গাটো ধুই আহি অকণমান আৰাম কৰি লওঁ। মা, ইমান সময় আপুনি কি কৰি আছেনো? অঁ বোৱাৰী, এই ৰুমটো বৰ লেতেৰা হৈ আছিলোঁ। তাকে চাফা কৰি থাকোঁতে ভাগৰ লাগিছে, অকণমান বহি লৈছোঁ। এটা ৰুম চাফা কৰোঁতেই যদি আপোনাৰ ইমান ভাগৰ লাগে, তেনেহ'লে কাইলৈৰ পৰা আমাৰ ঘৰৰ গোটেই কামবোৰ আপুনি কেনেকৈ কৰিব? আৰু আপুনি কাম বন নকৰিলে এনেকৈ আপোনাক মই বহুৱাই বহুৱাই খুৱাম নেকি? ল'ৰাৰ ঘৰলৈ আহিছোঁ যেতিয়া কাম কৰিবই লাগিব। কি কি কাম কৰিব লাগিবনো মই? মাজনী, কি কি কাম কৰিব লাগিব তই তোৰ শাহুৱেৰক বুজাই দে। ৰাতিপুৱা 5টাতে উঠি ঘৰৰ বাহি বনবোৰ কৰিব লাগিব। আৰু বাহি কাম কৰিয়ে আপুনি ভাত বনাব লাগিব। ভাত বনাই এখেতক খুৱাই অফিচলৈ পঠিয়াব লাগিব। তেখেত অফিচলৈ যোৱাৰ পিছত আপুনি ভাত খাই ল'ব। ভাত খোৱাৰ পিছত ঘৰত আকৌ যিবোৰ কাম থাকে সেইবোৰ কাম কৰিব লাগিব। যেনে ধৰক ঘৰ মোচা, কাপোৰ ধোৱা,
সেইবোৰ কৰি লোৱাৰ পিছত আপুনি দুপৰীয়াৰ কাৰণে ভাত বনাব লাগিব। আকৌ দুপৰীয়া সকলোকে ভাত পানী খুৱাই বুৱাই লৈ বাচন বৰ্তন ধুই আবেলি কামখিনি কৰিব লাগিব। তাৰপিছত ৰাতি আকৌ ভাত বনাব লাগিব। বিয়নী, মোৰ বিষ আছে যে মই কাপোৰ কানি ধুব নোৱাৰোঁ। মোৰ কাপোৰখিনিও আপুনিয়ে ধুই দিব। হ'ব বাৰু। এতিয়া আহক, গাটো ধুই ভাত খাই লওকহি। ভাত খোৱাৰ পিছত আমি সকলোৱে খাই থোৱা বাচন বৰ্তনবোৰ ধুই পেলাবহি। গৈছোঁ ব'লা। ইমান ভাগৰ লাগিছে, অকণমান আৰাম কৰিম বুলি ভাবিছিলোঁ, আৰামো কৰিব নাপালোঁ। সিদিনাখন মই মাক আনিবলৈ গ'লোঁ, কিন্তু সাগৰে মাক আহিবলৈ নিদিলে। আজি সি নিজেই থৈ গৈছেহি। কাৰণটো কি তাৰমানে? ইয়াত আকৌ কিহৰ কাৰণৰ কথা থাকিল? সি যে নিজেই আহি মাক ইয়াত থৈ গৈছেহি, এইটোৱে বহুত ডাঙৰ কথা। মই এটা অনুমান কৰিব পাৰিছোঁ, সি মাক কিয় ইয়াত থৈ গৈছেহি। কিয়? সিদিনাখন যে মাক তুমি আনিবলৈ যাওঁতে সি আহিবলৈ নিদিলে, সি ভাবিছে চাগে আমি কিবা বেয়া পাইছোঁ বুলি, গতিকে সি আহি নিজেই থৈ গৈছেহি। নাজানো আৰু, তাক মই ভালদৰেই বুজি পাওঁ। আনে ভাল পোৱা বেয়া পোৱা এইবিলাকক লৈ তাৰ কোনো মতলব নাই। বিয়নী, অ' বিয়নী, ভাত নানে কিয়? অথনিৰ পৰা খালী কাঁহীকেইখন লৈ লৈ বহি আছোঁ। আনিছোঁ ৰ'ব। মা, তয়ো বহ, একেলগে ভাত খাওঁ। মায়ে পিছত খাব দিয়া, আগে আমাক দি লওক। হ'ব দে, মই অলপ আগতে চাহ খাই উঠিছোঁহে। তহঁতে খাই লচোন, মই লাহে ধীৰে খাম। তই মোক ভাল বুদ্ধি এটা দিলি দেই। তোৰ বুদ্ধিটোৱে ইমান কামত আহিছে জান। শাহুমা অহা দিনাৰ পৰা মই একো কাম কৰিবলগীয়া হোৱা নাই। চব কাম তেওঁ হাতত নাই কৰাওঁ, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। অঁ, এনেই লোকৰ কাম কৰা মানুহ এজনীক পইচা দি ৰাখি থকা কি দৰকাৰ? এনেওতো মাক বুলি খৰচ এটা দিবই লাগে, গতিকে তেওঁকে আনি ইয়াত ৰাখি ল'লে দুইটা কামেই হৈ যায়। হয় দেই, তোৰ বহুত বুদ্ধি আছে। বোৱাৰী, আলহীলৈ চাহ আনিছিলোঁ। আনক ইমান দেৰি কৰিছে চাহকাপ আনোতে। মোৰ গাটো ভাল লাগি থকা নাছিলোঁ, লাহে লাহে বনাই আছিলোঁ। ইয়ালৈ অহাৰ পৰা আপোনাৰ সদায় গা বেয়া লাগি থাকে। আগতে যে সৰু পুতেকৰ তাত আছিল, তেতিয়া গা বেয়া লাগিছিল নে নাই? নাটক আৰম্ভ কৰিছে। দিয়ক, চাহ দিয়কহি। আইজনী, চাহ লোৱা। মোৰতো বৰকৈ ঘূৰাইছে। অঁ, কি হ'ল আকৌ? মা কি হৈছে আপোনাৰ? তেখেতৰ কিবা এটা হৈছে, চেঞ্চিলেছ হৈ এনেকৈ পৰি গ'ল যে। এইবিলাক চব নাটক, গম পাইছ? কাম কৰা ভয়তে দিনটো কিমান যে কি নমুনা দেখাই থাকে। মাজনী, এখেতৰ কি হ'ল? এনেকৈ পৰি আছে যে? জানো কি হৈছে, ঘপককৈ এনেকৈ পৰি গ'ল দেখোন। কিবা ভেকচিনহে ধৰিছে নে কি জানো? তেখেতে ভেকচিন ধৰা যেন মই লগা নাই। তেখেতৰ কিবা এটা হৈছে। তহঁতে হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰ। মা, জোৱাইলৈ ফোন এটা ল'বচোন। অঁ, লগাইছোঁ ৰ। হেল্ল', জোৱাই, ক'ত আছা তুমি? ঘৰলৈ সোনকালে আহাচোন। তোমাৰ মাৰ কিবা এটা হৈছে, হস্পিটেল নিব লাগিব যেন পাইছোঁ। হ'ব দিয়া, তুমি খালি সোনকালে আহা। আহি আছে, পাবহি। আইতা, মই আপোনাক সিটো সপ্তাহতে অহা কথা কৈছিলোঁ। আপুনি কিয় নাহিলে? এইবোৰ বেমাৰৰ দেৰি কৰি থাকিলে বেমাৰ বাঢ়ি গৈয়ে থাকিব। ডক্টৰ, আপুনি কি কৈছে? সিটো সপ্তাহতে অহা কথা কৈছিল মানে? আপুনি এখেতৰ কোন হয়? এওঁ মোৰ মা, মই তেখেতৰ ডাঙৰ ল'ৰা। যোৱা সপ্তাহতো তেখেতৰ ল'ৰাই লৈ আহিছিল। আপুনি গম নাপায় নেকি? তেখেতৰ কেঞ্চাৰ হৈছে। তেখেতক কেমো ৰেডিয়েশ্যন দিব লাগিব। মইতো তেখেতৰ আৰু এজন ল'ৰাক কৈছিলোঁৱেই, সিটো সপ্তাহত তেখেতে লৈ আহিছিল। দেৰি হৈ থাকিলে পিছলৈ দিগদাৰ হ'ব। কি? মাৰ কেঞ্চাৰ হৈছে? ডক্টৰ, মই একেবাৰেই গম নাপাওঁ। মা, তোৰ কেঞ্চাৰ হৈছে, তই মোক কিয় কোৱা নাছিলি? মই তোক ক'বলৈ খুজিছিলোঁ, কিন্তু সাগৰে তোক ক'বলৈ মানা কৰিলে। তেখেতক এতিয়া এডমিট কৰাবনে? আজি নালাগে, মই ঘৰলৈ গৈ লওঁ, তাৰপিছত কিবা এটা কৰিম। ঠিক আছে, নহ'লে তেখেতক এতিয়া লৈ যাব পাৰিব। মই দিয়া মেডিচিনখিনি খাই থাকিবলৈ দিব। কেঞ্চাৰ হৈছে? এতিয়াতো কেমো ৰেডিয়েশ্যন দিব লগা হ'লে বহুত টকাৰ খৰচ হ'ব। গম পালোঁ। সি মোক ক'বলৈ মানা কৰিছিল। সি মাৰ কেঞ্চাৰ হোৱা গম পাই সি আহি মাক ইয়াত থৈ গৈছেহি। বেমাৰ হোৱা গম পাই এনেকৈ মনে মনে থৈ গ'লেহি হ'ব নেকি? ইমান দিনেতো মা সিহঁতৰ লগতে আছিল। কাম এটা কৰা, তুমিও নাজানাৰ ভাৱে আকৌ মাক লৈ গৈ সিহঁতৰ ঘৰত থৈ আহাগৈ। এতিয়াহে গম পাইছোঁ সি মাক কিয় ইয়াত থৈ গৈছিলহি। ই কম সাংঘাতিক বস্তু নহয়। কি কৰোঁ মই তাৰমানে ভাবি পোৱা নাই, মাথাই কাম নকৰা হৈ গৈছে। ইমান ভাবিবলগীয়া নাই, মই মাক মাতোঁ, বেগটো বান্ধিবলৈ দিওঁ, আৰু কাইলৈ ৰাতিপুৱাই গৈ মাক তুমি থৈ আহিবাগৈ সিহঁতৰ ঘৰত। মা ক'ত আছে আপুনি? এইফালে আহকচোন। বোৱাৰী, তুমি মোক মাতিছিলা? অঁ, মাতিছিলোঁ। মা, আপুনি কাপোৰ কানি সোপা বান্ধি লওকগৈ। কাইলৈ ৰাতিপুৱাই পংকজে আপোনাক সাগৰহঁতৰ ঘৰত থৈ আহিবগৈ। বাবা, তই মোক থৈ আহিবিগৈ নে? অঁ মা, তই বেগত কাপোৰ কানি ভৰাই ৰেডি হৈ থাকগৈ যা। কাইলৈ ৰাতিপুৱাই মই তোক থৈ আহিমগৈ। হ'ব দে, তই যি ভাল দেখো আৰু। তুমি ভাত খাই লৈ আহা, আমি চবেই ভাত খালোঁ। ব'লা। মা, আপুনি গুচি আহিলে যে? দাদা, মাকতো আপোনালোকৰ ঘৰত কেইদিনমান থকাকৈ লৈ যাম বুলি কৈছিলে, কিয় লৈ আহিলে? সাগৰ ক'ত আছে? তেওঁ অফিচৰ পৰা আহিয়ে পোৱা নাই। বাৰু, মাৰ যে কেঞ্চাৰ হৈ আছে সেই কথাটো আমাক কিয় কোৱা নাছিলা তোমালোকে? কি? মাৰ কেঞ্চাৰ হৈছে? ক'তা? আমি দেখোন গমেই নাপাওঁ। হ'ব, আৰু মিছা কথা ক'ব নালাগে। ভাগ্য ভাল, তোমালোকে যিটো ডক্টৰৰ ওচৰলৈ মাক লৈ গৈছিলা, ময়ো সেই একেটা ডক্টৰৰ ওচৰলৈকে মাক লৈ গৈছিলোঁ। ডক্টৰে মোক সকলো কথা কৈছে। মাৰ কেঞ্চাৰ হৈছে আৰু চিকিৎসা কৰা ভয়তে তোমালোকে নাজানা ভাও ধৰি মাক মোৰ ঘৰত থৈ আহিছাগৈ। ইমান দিনে মায়ে কাম কৰিব লাগে যে, গতিকে ইয়াতে ৰাখি আছিলা। যেতিয়া মাৰ বেমাৰ হ'ল মোৰ ওচৰত চপাইছাগৈ। আপুনি মাৰ ডাঙৰ ল'ৰা,
আপুনিতো চিকিৎসা কৰিব লাগিব। ইয়াত চপোৱা নচপোৱা বুলি কি কথা আছে? ইমান বছৰেতো আপোনালোকে মাৰ নামত একো খৰচ বহন কৰা নাই। এতিয়া অন্ততঃ বেমাৰৰ সময়ত চিকিৎসাখিনিতো কৰিব পাৰে। হয় নেকি? মই একো খৰচ বহন কৰা নাই। আৰু তোমালোকে কি কৰিছা? ঘৰত কাম কৰা মানুহ নাৰাখি মাৰ হাতেৰে সকলোবোৰ কাম কৰাইছা। কাম কৰা মানুহৰ দৰে ৰাখি কি খৰচ বহন কৰিছা? কাম কৰিলেও আমি মাক ঘৰতেই থাকিবলৈ দিছোঁ। আপোনালোকৰ দৰে মাক এৰি আমি গুচি যাবই নাই নহয় বেলেগলৈ। যেতিয়ালৈকে মায়ে কাম কৰিব পৰা হৈ আছিল তেতিয়ালৈকে এইখন ঘৰতে কাম কৰা মানুহৰ দৰে কৰি ধৰি খাই আছিল। আৰু যেতিয়া মা কাম কৰিব নোৱাৰা হ'ল তেতিয়া চিকিৎসা কৰিব লগাৰ কাৰণে মোৰ ঘৰত থৈ আহিছেগৈ। মোৰ চিকিৎসা কৰা একো দায়িত্ব নাই। ইমান দিনে যেনেকৈ এইখন ঘৰত আছিল এতিয়াও মা এইখন ঘৰতে থাকিব। তোমালোকে চিকিৎসা কৰিলেও কৰা নকৰিলেও নাই, মোৰ কোনো দায়িত্ব নাই। মই আহিছোঁ। মা, আপুনি বাৰু কেনেকুৱা মানুহ কওকচোন? আপোনাৰ ল'ৰাই আপোনাক লৈ আহিলে বুলি আপুনি গুচি আহিল। মই গুচি নাহি কি কৰিম বোৱাৰী? সি যদি মোক তাত থাকিবলৈ নিদিয়ে মই কেনেকৈ থাকোঁ বাৰু? আপোনাৰ ল'ৰাই যদি তাত আপোনাক থাকিবলৈ নিদিয়ে তেনেহ'লে ময়ো আপোনাক ইয়াত থাকিবলৈ নিদিওঁ। যাওক। মই ক'লৈ যাম বোৱাৰী? য'ৰ পৰা আহিছে তলৈকে যাওক। আপোনাৰ ডাঙৰ ল'ৰা ঘৰলৈ যাওক। নাই নাই বোৱাৰী, মই তালৈকে নাযাওঁ। মই ইয়াতেই থাকিম। ইয়াত থাকিব নোৱাৰে। যাওক বুলি কৈছোঁ, যাওক। যদি আপুনি নাযায় মই তেনেহ'লে আপোনাক গতিয়াই বাহিৰ কৰি দিম। মই যাম বোৱাৰী, তুমি মোক গতিয়াই বাহিৰ কৰিব নালাগে। আৰে, এইজনী মা দেখোন। মইতো ভাইটি ঘৰত থৈ আহিছিলোঁ, ইয়াত কেনেকৈ? মা, তই ইয়াত কি কৰি আছহি? মইতো তোক কালি ভাইটি ঘৰত থৈ আহিছিলোঁগৈ। ডাঙৰ বাবা, কালি তই মোক থৈ অহাৰ পিছতে বোৱাৰীয়ে মোক ঘৰৰ পৰা উলিয়াই দিলে। ৰাতিটো ইয়াতেই থাকিলোঁ। কি? ভাইটিয়ে গম পায়নে নাপায়? মই তাক লগেই নাপালোঁচোন। তোৰ পিছে পিছেই গুচি আহিলোঁ। কাম এটা কৰচোন, তই তালৈ ফোন এটা লগা। ফোন কৰি তাক তোৰ ঘৰলৈকে মাত। মোৰ কথা এটা আছে ক'বলগীয়া। তই চিন্তা কৰিব নালাগে, মই তোৰ ঘৰতো নাথাকোঁ। তহঁত এটাকো মই কষ্ট নিদিওঁ। মোৰ বাবে তহঁতে একো কষ্ট নাপাওঁ। খালি এদিনৰ কাৰণে মোক তহঁতৰ ঘৰলৈ লৈ ব'ল। তহঁত দুইটাকে মই কথা এটা ক'ব লাগিব। ব'ল, আহ। পংকজ, তুমি আকৌ মাক কিয় লৈ আহিলা? মায়ে কিবা এটা কথা কয় হেনো, ভাইটিকো মাতি পঠিয়াইছে। মায়ে ৰাস্তাত বহি বহি কান্দি আছিল। এতিয়া মায়ে আহোঁ বুলি ক'লে মই কেনেকৈ ননাকৈ থাকোঁ? আমি কিন্তু বেমাৰৰ চিকিৎসা কৰিব নোৱাৰোঁ। ৰ'বাচোন, মনে মনে থাকা। মায়ে কি কয় আগে শুনি লোৱাচোন। দাদা, মোক কিয় মাতি পঠিয়াইছিলি? মায়ে মাতিবলৈ কৈছিল। মায়ে হেনো কিবা এটা কথা কয়। কি কথা মা? জল্দি ক, মোৰ একেবাৰে সময় নাই। এৰা, এতিয়া মোৰ কাৰণে তহঁতৰ একেবাৰেই সময় নাই। সৰুতে দেউতাৰ মৰাৰ পিছত তহঁত দুইটাৰ কাৰণে মই কম কষ্ট কৰিছিলোঁ নে? লোকৰ ঘৰে ঘৰে খুজি ফুৰিছিলোঁ। লোকৰ ঘৰে ঘৰে খুজি খুজি তহঁতক পঢ়া শুনা কৰিলোঁ। আজি তহঁত ডাঙৰ হৈ মোৰ কথা শুনিবলৈ তহঁতৰ হাতত সময় নাইকিয়া হ'ল। আগতে তহঁত দুটা স্কুলৰ পৰা আহি মোক ঘৰত নেদেখিলে মা মা বুলি বিচাৰি দৌৰি ফুৰ। মা, সেইবোৰ পুৰণা কথা বাদ দে। কি কথা ক'বলৈ মাতিছিলি সেইটো ক। ক'বলৈতো মাতিছোঁ। মই কোনদিনা মৰো ঠিক নাই। মোৰ যে পুৰণা টাংটো আছে, টাংটোৰ তলতে অলপ কাগজ পত্ৰ আছে। সেই কাগজ পত্ৰখিনি মাটি বাৰীৰ কাগজ। তহঁত দুইটাৰে নামতে মাটি বাৰীখিনি ভাগ ভাগ কৰা হৈ আছে। মই কথাটো তহঁত এজনকে ক'ব বিচৰা নাই। মাটি বাৰীৰ কথা পিছত যাতে কাজিয়া পেচাল নহয়। দুইজনে দুইজনৰ কাগজখিনি লৈ ল'বি। কাজিয়া পেচাল নকৰিবি। মই যদি তহঁতৰ লগত থাকিলোঁ হয় ময়ে ভগাই দিলোঁ হয়। এতিয়া মইতো তহঁতৰ লগত নাথাকোঁ। ক'লৈ যাওঁ, ক'ত থাকোঁ ঠিক নাই। কেতিয়া মৰোঁ সেইটোও ঠিক নাই। আৰু এটা কথা, মই মৰা যদি গম পাওঁ মোৰ চিতাৰ জুইকুৰা কাষলৈ তহঁত এবাৰ যাবি। মোৰ কবৰটোত দুয়োটাই এমুঠি এমুঠি মাতি দিবি। আৰু যদি খবৰ নেপাওঁ নেলাগে। এইখিনি কথা ক'বলৈ মই তহঁতক মাতিছিলোঁ। মই যাওঁ দে। মা, তই ক'লৈ যাবি? ক'লৈ যাওঁ নেজানো। এটাই জানো, যাৰ কোনো নাই তাৰ ভগৱান আছে। মা, তই ক'লৈকো যাব নোৱাৰ। তই ইয়াতেই থাকিব লাগিব। মইতো ক'লৈকো যাব নিদিওঁ। অঁ মা, তই ক'লৈকো যাব নোৱাৰ। তই ইয়াতেই থাকিব লাগিব। তই মোৰ লগত যাব লাগিব। মই তোক আজিয়ে মোৰ লগত লৈ যামগৈ। অঁ মা, ভাইটি আৰু মই মিলি আমি দুয়োটাই তোক চিকিৎসা কৰিম। তোক আমি একো হ'বলৈ নিদিওঁ মা। মা, তই মৰিব নোৱাৰ। তই আমাৰ কথা ইমানকৈ চিন্তা কৰিছ। সৰুৰ পৰা বহুত কষ্টৰে আমাক ডাঙৰ দীঘল কৰিলি। কিন্তু আমি ডাঙৰ হৈ আমাৰ চকু অন্ধ হৈ গ'ল। আমি তোৰ সেই দুখৰ কথাবোৰ সকলো পাহৰি গ'লোঁ। আমি তোক ইমানখিনি অত্যাচাৰ কৰাৰ পিছতো তই আমাক মিলিজুলি থাকিবলৈ কৈছ। মাটি বাৰীবোৰ ভাগ ভাগ কৰিছ আমাৰ নামত। তোৰ দৰে ইমান সহজ সৰল মানুহ এজনীৰ লগত আমি বহুত ডাঙৰ ভুল কৰিছোঁ মা। তই আমাক ক্ষমা কৰি দে মা। মা, হয়, এতিয়া মইতো তহঁতৰ লগত নাথাকোঁ। ক'লৈ যাওঁ, ক'ত থাকোঁ ঠিক নাই। কেতিয়া মৰোঁ সেইটোও ঠিক নাই। আৰু এটা কথা, মই মৰা যদি গম পাওঁ মোৰ চিতাৰ জুইকুৰা কাষলৈ তহঁত এবাৰ যাবি। মোৰ কবৰটোত দুয়োটাই এমুঠি এমুঠি মাতি দিবি। আৰু যদি খবৰ নেপাওঁ নেলাগে। এইখিনি কথা ক'বলৈ মই তহঁতক মাতিছিলোঁ। মই যাওঁ দে। মা, তই ক'লৈ যাবি? ক'লৈ যাওঁ নেজানো। এটাই জানো, যাৰ কোনো নাই তাৰ ভগৱান আছে। মা, তই ক'লৈকো যাব নোৱাৰ। তই ইয়াতেই থাকিব লাগিব। মই তোক ক'লৈকো যাব নিদিওঁ। অঁ মা, তই ক'লৈকো যাব নোৱাৰ। তই ইয়াতেই থাকিব লাগিব। তই মোৰ লগত যাব লাগিব। মই তোক আজিয়ে মোৰ লগত লৈ যামগৈ। অঁ মা, ভাইটি আৰু মই মিলি আমি দুয়োটাই তোক চিকিৎসা কৰিম। তোক আমি একো হ'বলৈ নিদিওঁ মা। মা, তই মৰিব নোৱাৰ।
তই আমাৰ কথা ইমানকৈ চিন্তা কৰিছ। সৰুৰ পৰা বহুত কষ্টৰে আমাক ডাঙৰ দীঘল কৰিলি, কিন্তু আমি ডাঙৰ হৈ আমাৰ চকু অন্ধ হৈ গ'ল। আমি তোৰ সেই দুখৰ কথাবোৰ সকলো পাহৰি গ'লোঁ। আমি তোক ইমানখিনি অত্যাচাৰ কৰাৰ পিছতো তই আমাক মিলিজুলি থাকিবলৈ কৈছ। মাটি বাৰীবোৰ ভাগ ভাগ কৰিছ আমাৰ নামত। তোৰ দৰে ইমান সহজ সৰল মানুহ এজনীৰ লগত আমি বহুত ডাঙৰ ভুল কৰিছোঁ মা। তই আমাক ক্ষমা কৰি দে মা। মা, তোক আমি মৰিবলৈ দিব নোৱাৰোঁ। আমি তোক চিকিৎসা কৰিম। অঁ মা, আমি আমাৰ ভুল বুজি পাইছোঁ। মা, মোৰো বহুত ডাঙৰ ভুল হৈ গ'ল। মই মোৰ মাজনীকে মা বুলি ভাবিলোঁ। আপোনাক কোনো দিনাখনেই মা বুলি ভবা নাছিলোঁ। কিন্তু আজি আপোনাৰ কথা বিষয়ে মোৰ অন্তৰখন চুই গৈছে মা। মা, আপোনাৰ একো হ'ব নোৱাৰে। মই আপোনাক শুশ্ৰূষা কৰিম, আপোনাক চিকিৎসা কৰিম আমি। মা, তই আমাৰ লগত থাকিবিনে? দাদা, মাক মই লৈ যাম। নেলাগে, মা মোৰ লগত থাকিব। হ'ব হ'ব, মই তহঁত দুয়োটাৰে লগতে থাকিম। ভাইটি, গাড়ীখন উলিয়াগৈচোন। মাক হস্পিটেল লৈ যাওঁ। তুমি যোৱা, ডাঙৰ বেগ এটাত কাপোৰ কানি ভৰাই লোৱা। ঠিক আছে। এনেকৈ সকলোৱে মিলিজুলি থাকিবলৈ ল'লে আৰু মাকক চিকিৎসা কৰিবলৈ হস্পিটেললৈ লৈ গ'ল।